নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল মৌচুমী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়া সাজ কিনো বনাইছোঁ আৰু কেনেকেনো বনাইছোঁ আপোনালোকে চাই থাককচোন মোৰ এই ভিডিঅ'টো শেষৰলৈকে। এয়া মই কুচিয়াটো ধুই মেলি ধুনীয়াকৈ নিমখ হালধি দি সানি লৈছোঁ। এতিয়া তেলবোৰ প্ৰায় এনেকৈ পকি গৈছে। এতিয়া মই ইয়াতে দি দিম কুচিয়াখিনি। এতিয়া মই আলু কাটি থৈছোঁ আৰু আলুখিনি মই ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি মেলি মই কুচিয়াখিনি দিবলৈ ফ্ৰাই কৰি ল'ম। আলু মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিম ইলাচি দুটা আৰু লং দুটা আৰু এয়া মই দেখিছে পেষ্ট বনাই থৈছোঁ। আদা, নহৰু, গোটা জিৰা আৰু সৰিয়হ আৰু লগতে অকণমান দি দিছোঁ মিট মছলা আৰু গৰম মছলা। এতিয়া মই ইয়াতে দিম ফ্ৰাই কৰি থোৱা আলুখিনি আৰু আলুখিনি অলপ সময় মই এনেকৈয়ে ভাজি থাকিম। কৰি অকণ ৰঙচুৱা হ'বলৈ দিম মই এনেকৈ। ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখ। এয়া দেখিছে আলু আৰু মছলা প্ৰায় ফ্ৰাই কৰি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম অকণমান পানী আৰু অকণমান সময় মই 5-10 মিনিট সময় উতলিবলৈ দিম। এতিয়া মই কুচিয়াখিনি এনেকৈ অলপ সময় ফ্ৰাই কৰিলোঁ। প্ৰায় মোৰ ফ্ৰাই কৰা হৈ গৈছে আৰু ফ্ৰাই কৰোঁতে আপোনালোকে দেখিবলৈ পাইছে তাত সৰু সৰুকৈ কিছুমান টুকুৰা আৰু সেইবোৰ হৈছে কুচিয়াটোত লাগি থকা তেজ। আৰু কুচিয়াটো মই কাটোতে প্ৰথমতে মই এবাৰেই ধুইছোঁ, কটাৰ পিছত আকৌ মই ধোৱা নাই, কাৰণ নহ'লে তাৰ তেজখিনি গুচি গ'লে আমাৰ খোৱাটোৰ কোনো কামতেই নাহিব। আপোনালোকৰ আজি মোৰ এই ভিডিঅ'টো চাই কেনে লাগিলে জনাবচোন। আৰু যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।